1 ডিসেম্বৰৰ পৰা চৰকাৰে আনিছে এটা নতুন নিয়ম। আপোনাৰো যদি এখন গাড়ী আছে তেনেহলে আপুনিও কৰিব লাগিব এই কাম। কিনো এই কাম, কেনেকৈ ইয়াক ইউজ কৰিব পাৰি তাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে চাই থাকক, অকণমান স্কিপ নকৰাকৈ। যদি স্কিপ কৰে তেতিয়া আপোনালোকে কথাটো বুজি নাপাব। আপোনালোকে গম পায়েই আজিকালি প্ৰায়বোৰ কাম ডিজিটেলি বা অনলাইন হ'বলৈ লৈছে। ভাৰতত বহুত টোল গেট আছে। এই টোল গেটবোৰৰ সন্মুখত পাৰ হ'বৰ কাৰণে বহুত ঘণ্টা ধৰি আপুনি লাইন পাতিব লাগে, টাইম আপোনাৰ অপচয় হয়। তাৰ কাৰণে চৰকাৰে এটা পদ্ধতি আনিছে, এইটো হৈছে ফাষ্টেগ। এই ফাষ্টেগৰ থ্ৰুৰে আপুনি কম সময়ৰ ভিতৰত, খুব কম সময়ৰ ভিতৰত আপুনি আপোনাৰ যিটো টোল টেক্স হয় সেই টোল টেক্সটো আপুনি খুব কম সময়ৰ ভিতৰতে আপুনি দিব পাৰিব। জাষ্ট আপোনাৰ বেছি কাম নাই, এটা ষ্টিকাৰ পোৱা যায়, আপুনি ষ্টিকাৰটো গাড়ী ফ্ৰণ্টত লগাব লাগিব। তাৰ পৰা আপোনাৰ যিটো পে'মেণ্ট হয় সেই পে'মেণ্টটো আপোনাৰ ডিজিটেলি ট্ৰান্সফাৰ হৈ যাব, কাটি ল'ব। তো বলক এতিয়া ইয়াৰনো কাম কি, ক'ত পায়, কেনেকৈ আপুনি ইউজ কৰিব তাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো কমপ্লিট চাই থাকক। মই আপোনালোকক কৈ আছোঁ। ফাষ্টেগ আগৰ পৰাই আছিলে, কিন্তু ভাৰতত বাধ্যতামূলক নাছিলে। মই দেখিছিলোঁ দিল্লী এয়াৰপৰ্টত যিবোৰ গাড়ী ভাড়া মৰাৰ ক্ষেত্ৰত বা 5 ষ্টাৰ 7 ষ্টাৰ হোটেলৰ যিবোৰ গাড়ী অহা যোৱা কৰে সঘনে, সেইবোৰ গাড়ীত ফাষ্টেগ ইউজ কৰা হৈছিলে। কিন্তু এতিয়া 1 ডিচেম্বৰৰ পৰা ভাৰত চৰকাৰে সকলোতে মানে এইটো বাধ্যতামূলক কৰিছে। আৰু আপুনি এতিয়া ফাষ্টেগ ষ্টিকাৰটো আপুনি লগাব ক'ত, কেনেকৈ ইউজ কৰিব। প্ৰথমতে ফাষ্টেগ ষ্টিকাৰটো আপুনি আপোনাৰ গ্লাছৰ ফ্ৰণ্টৰ গ্লাছত লগাব লাগিব। আৰু আপুনি যেতিয়া এখন টোল গেট ক্ৰছ কৰিব খুজিব, ক্ৰছ কৰাৰ আগে আগে টোল গেটত এটা স্কেনাৰ থাকে, সেইটো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন স্কেনাৰ বুলি কয়। সেই স্কেনাৰটোৱে আপোনাৰ গাড়ীত যিটো ষ্টিকাৰ থাকিব, ষ্টিকাৰটো আপোনাৰ গাড়ীৰ পৰা অট'মেটিক এটা স্কেন কৰিব। স্কেন কৰি আপোনাৰ ফাষ্টেগ ৱালেটত যিটো এমাউণ্ট থাকিব, সেই এমাউণ্টৰ পৰা যিটো টোল টেক্স হয় সেই টেক্সটো আপোনাৰ ফাষ্টেগ ৱালেটৰ পৰা অট'মেটিক কাটি যাব। আপুনি তাৰ কাৰণে আপোনাৰ ফাষ্টেগ ৱালেটত এটা এমাউণ্ট জমা ৰাখিব লাগিব। যেনেধৰণে আপুনি বেংকত পইচা জমা ৰাখে বা ফোনপে'ত জমা ৰাখে, পে'টিএম ৱালেটত জমা ৰাখে, ঠিক তেনেকৈ ফাষ্টেগো এটা ৱালেট হয়। সেই ৱালেটটো আপোনাৰ গাড়ীৰ নাম্বাৰৰ এগেইনষ্টত এটা ফাষ্টেগ ৱালেট দিয়া হয়, আৰু আপুনি সেইটোত পইচা জমা ৰাখিব লাগে। আৰু যেতিয়া আপুনি টোল গেট পাৰ হ'ব তেতিয়া আপোনাৰ সেই ৱালেটটোৰ পৰা আপোনাৰ পইচাটো অট'মেটিক কাট খাই যাব। আপুনি ফাষ্টেগ ৱালেট আপুনি বেংকৰ থ্ৰু ল'ব পাৰিব, আপুনি এমেজনত ল'ব পাৰিব, অনলাইনৰ থ্ৰুৱে ল'ব পাৰিব, পে'টিএমতো ল'ব পাৰিব। আপুনি বেংকত গৈ কিনিব পাৰিব বা কিছু টোল গেটত এইখিনি সুবিধা আছে, টোল গেটত গৈ ডাইৰেক্ট আপুনি টোল গেটতো কিনিব পাৰিব। অৰ্থাৎ আৰু এটা এপো আছে, আপুনি গুগলত চাৰ্চ কৰি চাব পাৰে। সেই এপটোৰ যোগেদি আপুনি আপোনাৰ ওচৰৰ যিবোৰ বেংক আছে সেই বেংকত আপোনাৰ সুবিধাটো ফাষ্টেগ ল'ব পৰা সুবিধাটো আছে নাই আপুনি চাই ল'ব পাৰিব। আপোনাৰ ওচৰৰ এলেকাৰ যিটো বেংক আছে বেংকত ইয়াৰ সুবিধা আছে নাই চাব পাৰিব। আৰু এতিয়া আপুনি ভাবিছে যে অসমত ইয়াৰ প্ৰয়োজন আছে নে নাই, অসমত লগাব লাগিব নে নাই, বা নাথাকিলে কি হ'ব। মোৰ বোধেৰে অসমত এতিয়ালৈকে লগোৱাৰ প্ৰয়োজন নাই, কাৰণ অসমত এতিয়া যিহেতুকে টোল গেট নাই। আৰু যদি আপুনি ধৰক টোল গেট থকা জেগালৈ সঘনে গৈ থাকে তেতিয়া আপুনি লগাই লোৱাটো ভাল। কাৰণ আপুনি টোল গেট থকা জেগালৈ গৈ থাকিলে আপুনি সদায় কিমান আপুনি পইচা দি থাকিব, আপোনাৰ টাইম লছ হ'ব, টকা ডাবল দিব লাগিব। গতিকে আপুনি লগাই লোৱাটো ভাল আছে মোৰ বোধেৰে। আৰু অসমত এখন আছিলে ৰহাত, কিন্তু বৰ্তমান ৰহাত বন্ধ হৈ গ'ল। গতিকে আমাৰ অসমত মোৰ বোধেৰে ইমান লগোৱাৰ জৰুৰত নাই, মানে প্ৰয়োজন নাই এতিয়া। যদিহে চৰকাৰে অসমত আকৌ টোল গেট চালু কৰে তেতিয়া আপুনি লগাব লাগিব, এতিয়া প্ৰয়োজন নাই বৰ্তমান। আৰু ভাবিব পাৰে যে যদি লগোৱা নাথাকে তেতিয়া কি হ'ব। আপুনি এক্সট্ৰাকৈ পইচা দিও কাটিব পাৰে, পইচা দি কাটিলে এক্সট্ৰাকৈ টোল গেটতে তাত এক্সট্ৰাকৈ কাউণ্টাৰ এটা থাকিব, এই কাউণ্টাৰত গৈ আপুনি পইচা দি কাটিব পাৰিব। কিন্তু তাত কথা এটা আছে, যদি আপুনি য'ত 100 টকা টেক্স কাটিব লাগে, ফাষ্টেগৰ পৰা 100 টকা কাটিব, কিন্তু আপুনি যদি কেছ দি কাটিব যায় তেতিয়া আপোনাৰ তাত 200 টকা কাটিব। এতিয়া আপুনি গম পালে যে ফাষ্টেগৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।